কেইদিনমান আগত আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান শ্ৰীযুত আদিত্য খাখলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে এটা নিউজত তেখেত দিহিঙে দিপাঙে এটা অনুষ্ঠানত তেখেতে সুন্দৰভাৱে আদিবাসীসকলক কেনেদৰে আমাৰ অসমত তেখেতসকলক ব্ৰিটিছে অনা হৈছিলে সেইটো ইতিহাস লৈ পেলাই তেখেতে ইতিহাস অধ্যয়ন কৰি পেলাই তেখেতে সেই কথাটো কৈছিলে। সেইটো ইতিহাসৰ পাতত আছে আমি জানো, কিন্তু সেইটো সঁচা কথা কওঁতে আজি অসমৰ আদিবাসীসকলে তেখেতক বিভিন্ন প্ৰকাৰে দাবী ধমকি দিছে যে তেখেতক পাভত গজা নেতা বা আমাৰ ট্ৰাইবেল সংঘক পাভত গজা এটা সংগঠন বুলি তেখেতসকলে মন্তব্য আগবঢ়াইছে। আমি শোণিতপুৰ জিলা ট্ৰাইবেল ইউথ লীগৰ তৰফৰ পৰা তেখেতসকলকো আমি ক'ব বিচাৰিছোঁ, সকিয়নি দিব বিচাৰিছোঁ, অধ্যয়ন কৰক আপোনালোকে। আপোনালোকৰ আশা কেতিয়া জন্ম হৈছিলে সেইটো নিজে প্ৰথমতে অধ্যয়ন কৰক, আৰু আমাৰ ট্ৰাইবেল সংঘই কোন চনত কেতিয়া জন্ম হৈছিলে সেইটো আপোনালোকে অধ্যয়ন কৰক। আৰু আপোনালোকে নিজে নিজৰ বিষয়ে নাজানে, আপোনালোকে কেতিয়া অসমত জন্ম হৈছিলে। আমি হওঁ ট্ৰাইবেলসকল, আমাৰ এই অসমৰ ভূমিপুত্ৰ হয়, সেইটো জ্ঞানটো অধ্যয়ন কৰক আপোনালোকে। এনে অধ্যয়ন নথকাকৈ যাহা তাহা বকি থাকিলে নহ'ব। তেখেতে ইতিহাসৰ পৰা কৈছে, ইতিহাসৰ পাতত আপোনালোকক ব্ৰিটিছসকলে চাহ শ্ৰমিক হিচাপে আনিছিলে, হয়নে নহয় সকলো ইতিহাসবিদসকলে ক'ব, সেইটো আপোনালোকে অধ্যয়ন কৰিব পোনপ্ৰথমে, তাৰপিছত মন্তব্য আগবঢ়াব। এনে যাহা তাহা মন্তব্য আগবঢ়ালে এইটো আমি সহ্য কৰিব নোৱাৰিম। পাভত গজা ট্ৰাইবেল সংঘ পাভত গজা সংগঠন এটা নহয়, আদিত্য খাখলাৰী এজন পাভত গজা নেতা নহয় আপোনালোকৰ দৰে। আশাক সৌসিদিনা জন্ম হৈছিলে আমাৰ ট্ৰাইবেল সংগঠন, অসমৰ ট্ৰাইবেল সংঘন বহুত দিনতে জন্ম হৈছিলে, সেইটো অধ্যয়ন কৰক আপোনালোকে, তাৰপিছত মন্তব্য আগবঢ়াওক। আপোনালোকে আদিত্য খাখলাৰীৰ বিৰুদ্ধে আন্দোলন কৰিম বুলি কৈছে, যে পুতলিকে দাহ কৰিম বুলি, আমিও বহি নাথাকোঁ। শোণিতপুৰ জিলা ট্ৰাইবেল ইউথলৈকে বহি নাথাকে আপোনালোকৰ সেইটো যদি পুতলিকা তেখেতৰ বিৰুদ্ধে পুতলিকা দাহ কৰে। হয়, সকলো ইতিহাসবিদসকলে ক'ব, সেইটো আপোনালোকে অধ্যয়ন কৰিব পোনপ্ৰথমে, তাৰপিছত মন্তব্য আগবঢ়াব। এনে যাহা তাহা মন্তব্য আগবঢ়ালে এইটো আমি সহ্য কৰিব নোৱাৰিম। পাভত গজা ট্ৰাইবেল সংঘ পাভত গজা সংগঠন এটা নহয়, আদিত্য খাখলাৰী এজন পাভত গজা নেতা নহয় আপোনালোকৰ দৰে। আশাক সৌসিদিনা জন্ম হৈছিলে আমাৰ ট্ৰাইবেল সংগঠন, অসমৰ ট্ৰাইবেল সংঘন বহুত দিনতে জন্ম হৈছিলে, সেইটো অধ্যয়ন কৰক আপোনালোকে, তাৰপিছত মন্তব্য আগবঢ়াওক। আপোনালোকে আদিত্য খাখলাৰীৰ বিৰুদ্ধে আন্দোলন কৰিম বুলি কৈছে, যে পুতলিকে দাহ কৰিম বুলি, আমিও বহি নাথাকোঁ। শোণিতপুৰ জিলা ট্ৰাইবেল ইউথলৈকে বহি নাথাকে আপোনালোকৰ সেইটো যদি পুতলিকা তেখেতৰ বিৰুদ্ধে পুতলিকা দাহ কৰে। সময়মতে চৰকাৰো ট্ৰাইবেল সংঘৰ বিপৰীতে পৰিচালিত কৰিব বিচাৰিছে, হয়, তাত কি ক'ব আপুনি? আমাৰ ট্ৰাইবেল সংঘক কেতিয়াও বিচলিত কৰিব নোৱাৰে, কাৰণ আমাৰ এটা অধ্যয়ন আছে, সকলো তৰফৰ পৰা আমি চালি জাৰি বস্তুটো আমি তেখেতে ভালকৈ আদিত্য খাখলাৰী ডাঙৰীয়া ভালকৈ তেখেতে নিউজকে ডিঙে দিপাঙে অনুষ্ঠানত তাক কেনেকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ তেখেতসকলে কৰিব বিচাৰিছে, কিন্তু তাক আমি কেনেদৰে বিৰোধ কৰিম, তেখেতে আদিত্য খাখলাৰী ডাঙৰীয়া ভালকৈ বিশ্লেষণ কৰি পেলাই তাত জনাইছে যে আমি মৰাণ মটকসকলক আমি আলোচনা কৰিবলৈ সংগঠনৰ মাজত আলোচনা কৰিম, তাৰপিছত আমি মন্তব্য আগবঢ়াম। কিন্তু আমি এতিয়া আহোমসকলক আমি পোনচাতে আমি আমাৰ ট্ৰাইবেল সংঘই বিৰোধ কৰিছোঁ, আৰু এই আদিবাসীসকলৰ জনজাতিৰ বিৰুদ্ধে আমি মাত মাতিম পৰৱৰ্তী সময়তো। আমাৰ ভালকৈ তেখেতে ভালকৈ কিবা কৰিছে, মন্তব্য আগবঢ়াইছে, তাৰ পৰা শিকিবলগীয়া বহুত আছে। আমি 6 জনগোষ্ঠীৰ বিৰোধ কৰিছোঁ, আগন্তুক দিনতো বিৰোধ কৰি থাকিম। আমি তেখেতসকলৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতি গৈ থাকিম। আৰু এইখিনিকে কৈ মই পৰৱৰ্তী সময়ত যদি আমাৰ যিটো সংগঠনৰ পাভত গজা সংগঠন
এই পাবত কজা নেতা যিটো মন্তব্য আগবঢ়াইছে তেখেতসকলকো মই এই মন্তব্যটো উঠাই ল'বলৈ অনুৰোধ জনাইছো অন্যথা আমিও আপোনালোকক তাৰ বিৰুদ্ধে আমি কি ব্যৱস্থা ল'ব লাগে আলোচনাৰ মাজেদি আমি ব্যৱস্থা ল'ম HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पोकेन इंलिश सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 700227192 आरो 7002131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन